আপনি আঙুঠি পিতা প্রয়োজন নাই। হালেলুয়া। আপনার কানে কোন আছে? যিশু আছে। ঈশ্বর স্বয়ং আপনার হৃদয়ত আহি পেলাই বাস কৰিব বিচাৰে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। সকলো ধৰণৰ বান্ধনৰ পৰা স্বতন্ত্ৰ মই মোৰ হাতত আঙুঠিৰে দেখে। মোৰ বিশ্বাস কাৰ ওপৰত? আমাৰ বিশ্বাস কাৰ ওপৰত? যিশুৰ ওপৰত। আঙুঠিৰ ওপৰত নহয়, সূতাৰ ওপৰত নহয়, সত্য ঈশ্বৰৰ ওপৰত আমাৰ বিশ্বাস হয়। হালেলুয়া। যদি আপুনি আজি যিশুক বিশ্বাস কৰিব বিচাৰে, যদি কোনোবাই বিশ্বাস কৰিছিল কিন্তু এতিয়া দূৰ হৈ গৈছে, যদি আজি বিশ্বাস কৰিব বিচাৰে, আপুনি থিয় হ'ব পাৰে। আমি এটা গীত গাম, য়েশু বোলা ৰাহা। আমি সকলোৱে থিয় হওঁ, নিজকে নম্ৰ কৰিম। তেওঁ আমাৰ জীৱনত প্ৰভু হিচাপে তেওঁক আমি স্থান দিম। হালেলুয়া। যদি আপুনি যিশুৰ পৰা আঁতৰি গৈছে, যিশুৰ ওচৰত আহক। যদি আপুনি ভাবি আছে মই যিশুক এবাৰ বিশ্বাস কৰি চাব বিচাৰো, বিশ্বাস কৰক, আপোনাৰ জীৱনত শান্তি আহিব। মই বিশ্বাস কৰি চালো, 2009 চনৰ পৰা মই বিশ্বাস কৰিব আৰম্ভ কৰিলো। মোৰ জীৱনৰ পৰিৱৰ্তন মই দেখা পাইছো, মোৰ জীৱনৰ শান্তি মই পাইছো, জীৱনত এটা ডাঙৰ পৰিৱৰ্তন মই নিজৰ জীৱনত পাইছো। আপুনিও সেই পৰিৱৰ্তন পাব, আপোনাৰ জীৱনতো সেই আশীৰ্বাদ আপুনি পাব। আহক আমি সকলোৱে মিলি ঈশ্বৰক Shut